আমাৰ ভিডিঅ'টো একেলগে চাব চুটকি আনে চাৰু মজা পাব অ মহেশোৱা তলত কেই টকা আছে মোৰ লগতটো 5 টকা আছে 5 টকা গম্বুজৰ লগত মোৰ লগত 6.5 টকা আছে 6.5 টকা আৰু হাপৰ লগত কেই টকা আছে মোৰ লগত 3 টকা আছে 3 টকা আৰু মোৰ লগত কেই টকা আছে গ্ৰ মোৰ লগত যেন 3.5 টকা এটাৰে 18 টকা এটা দেখোন মাজনীয়ে নাপায় মাজনী নাপায় তাহলে চলতে লাগিব অ কি কৰা যায় তামোল চুৰব যামছো তামোলটো এদিনত নালাগে ধান চুৰ কৰিব যামছো ধানটো এদিনত নপকে না ধান ৰুৱে হে এদিনত কি কৰা ফৰেষ্টত যামছো অ ফৰেষ্টৰে যাং নেকি হেল কৰা গছডাল অ এই গেলা খাব সতি যা গম্বুজে ডালৈয়া মহেশোৱাই কোঠা লৈয়া আৰু তই মনা লৈয়া যা মই কৰাত লৈ আহো উঠে দিয়ে কাটা না যায় ফের তেরি কাটা না যায় রে সাঙ্গর মই চেষ্টা করব সেটা পিটা এ মইও নরু পাকড়ি দিছে রে কাট মানুষটা কোন কাট এই পাডলা ছিল পাডলা বড় গবুজ পাডলা ছিল পাঁচটা দাবি আরে তো হইছে দাং 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 চল মহেশোৱাই ফেলে যা গম্বুজে ফেলে যা আর হাপালই ফেলে যা আর বাকি সব মোর পিছে ফেলে উঠ পারি রে কি কৰিলি গছ কাটিছে যে আপনি কোন মোক চিনিব নাই নাই তই কোন মই যাও আপনি কোন কিবা গেলা চেলা খাই আছে নেকি পকতৰ বটলৰ লগত গেলা খাই আছো নাই নেকি তেতিয়াহ'লে মই মদাৰ লগত মই কথা নাপাতো মানে মদ খাবার জুয়া খেলার টাকা আছো মদাৰ জুই খালা সেইকাৰণে গছ কাটিছে কাৰ পাৰ্মিশ্যন লৈ কাটিছিল গছ গছ কাটলি পারমিশন লবা লাগে নেকি তোৰ মায়ের গছ নেকি মায়ের হৈছিল নেকি গছডাল আরে তো লোহার চাপা এ! ফরেস্টর গছ আগৰ দিনত কিমান বুঢ়া বুঢ়া কাটছিল একদম দাড়ি বকা বুঢ়াটাৰ মাংস নাই ইয়াত তেওঁ কাটছিল আমি হামাই লৈ গাছ তেওঁ কি ফেল কৰা গাছ ইয়া কাটে আবার ফৰফৰাই গিছে নি আপোনাটো আগৰ দিনৰ কথা কৈ লাভ নাই আগৰ দিনৰ গগৈ চৰকাৰ আছে বৰ্তমান মোদী চৰকাৰ সেইটো ভাবছানে নাই সেইটো ক'লে নহ'ব নহয় তুমিতো বহুত ডাঙৰ ভুল কৰিছা গছ কাটিছে এডাল পাৰ্মিশ্যন নোহোৱা কৰি এতিয়া যদি মই ইচ্ছা কৰোঁ তোমালোকক তুমি কি থানাত মই ভৰাই দিব পাৰিম কি কোৱা কি চাব খোজা নেকি নাই আমি এনে কথা কি মোৰ লগত ঠাট্টা কৰা তোমালোকতো বোধহয় পঢ়া শুনাটো ভাল আছিলে না আৰু তোমালোকৰ নামবিলাক মই জানিছিলোঁ মোৰ নাম গম্বুজ বিএসসি ফার্স্ট ক্লাস তোমাৰ মোৰ নাম হাপালু মই পঢ়িছো বিএটি ফাৰ্ষ্ট মানে টাইম পাছ তোমাৰ মোর নাম কে কেরা সিং মো এলএলবি ফার্স্ট ক্লাস মোৰ নাম বাবা মাৰছিয়া আৰু মই ইয়াত পঢ়িছিলো পিএমবি আমাৰ প্ৰধানমন্ত্ৰী পৰীক্ষা তোমালোকে ইমান পঢ়া শুনা কৰি এই যে গছটো কৰি আছে আজিকালি কি তোমালোকে মদ খোৱা হয় না তোমালোকৰ কি মদে জিন্দগী নেকি ওরা জিন্দগি আমার হা মৰে জিন্দি তাৰমানে তুমি মদৰ কাৰণে চলি আছা চলে বারে ঘর বাড়ি মাটি বেড়ে সব বিক্রি করছো মদৰ কাৰণে সব একদম বা ভাল মদৰ হৈ গৈছে দেখোন তোমালোক এটা কথা কৈ দিছো হা তোমালোক মদ খাই আছা মদে তোমালোকক খাই আছে তো দিয়া খাইলা তুমি কি কৈ আছা এতিয়া গম নাপাই পিছত গম পাবা আৰু তোমালোকে কি কৰিছা না কি টিকেট কাটিছা জমিনৰ পৰা ক'ত যাবা আসমানত কি পার্টি পার্টি করবা ডিস্কো নাচিব পাৰিবা গাব পাৰিবা তাত বুজি পাইছা তোমালোক মাতি আছে চা তোমালোক ইমান পঢ়া শুনা কৰিছা তোমালোকে এইখিনি কমন চেন্স নাই নেকি গছ কটা কি মহাপাপ মহাপাপ হা আৰু এডাল গছ কাটিলে কি কৰিব লাগে এইখিনি নাজানে নেকি জানো জানিব যে ভুল কিয় কৰিছা কি করবি আর মোটর নিছে না মনত নিছা ঠিক আছে তোমালোক এটা কথা কৈ আছো তোমালোক সাধাৰণ কি হাইফাই কোৱালিফাইড পাৰ্চন প্লাছ কি মদৰ নিচাৰ কাৰণে মদৰ কাৰণে তাৰমানে গছ কৰিব আহিছে হয় না তোমাৰ দৰে তুমি সাধাৰণ মানে আৰু এনেকুৱা অসমত মানে ডাঙৰ ডাঙৰ এনেকুৱা মানে কিছুমান বন মাফিয়া আছে সেইবিলাক কি কৰিছে পাহাৰ পৰ্বত
নাইবা হাবি জংঘল যিবিলাক আছে অৰণ্য ডাঙৰ ডাঙৰ নাইবা মূল্যৱান গছবিলাক যিবিলাক আছে সেইবিলাক কাটি কাটি তহিলং কৰি আহে না নিজে কি কৰপতি হৈ আছে আৰু আমাৰ কি সমাজখনক কি কৰিছে বিপদৰ ফালে ঠেলি দি আছে না সিহঁতক কি কৰিব লাগে সিহঁতক কি কৰিব লাগে মানে চেণ্ডেল বালা পিন্ধে চন্তাৰ হৈ পুৰা ঠাণ্ডা পানী ঢালি নিমখ কৰি দিব লাগে ৰাইজক কিবা কওঁ অসমৰ ৰাইজক ৰিকুৱেষ্ট কৰোঁ এই যিবিলাক বনমাফিয়া আছে সেইবিলাক পুৰা হেৰি চেণ্ডেল বালা পিন্ধে না চন্তাৰ পাত গৈ পুৰা ঠাণ্ডা পানী ঢালি একদম নিমখ কৰি দিব লাগে নিমখ কৰি চাৰি দিব লাগে পঢ়া শুনা ভালে কৰিছে না তোমালোক বহুত পঢ়া শুনা মইতো সাধাৰণ BA পাছ তোমালোকতো ইমান পঢ়া শুনা কৰিছে তোমালোকে কি চাকৰি বাকৰি কৰিব নোৱাৰা নেকি চাকৰি হা চাকৰি কাৰণে এইবাৰ 10 বাৰ বেছি ইণ্টাৰভিউ মাৰিলোঁ চাকৰি এটা নাপালোঁ 200 নম্বৰ 150 নম্বৰ পালোঁ তাও চাকৰি এটা নাপালোঁ আৰু মানুহবিলাকে 70 নম্বৰ পাই চাকৰি পায় আমি জেনেৰেল কাষ্টৰ মানুহ না মানে ধনী মানুহবিলাকে খোজ দিব পাৰে আমি খোজ দিব নোৱাৰোঁ আমাক সেইকাৰণে ওলাই দেই আৰু ধনী মানুহে টেবুলত তলি খোজ দিয়ে না সেইকাৰণে আমাক 70 নম্বৰ পালে চাকৰি দিয়ে ঠিকে আছে আৰু টিউশ্যন কৰি খাব পাৰা টিউশ্যন কৰিছিলোঁ চলিবলিলাক কৈছিলোঁহে আহিছিল টেঙো একদিন তাৰমানে আমি পঢ়া শুনা কথা কৈছিলোঁ চলিলাক কোৱা নাই তাত মই মানে পঢ়া শুনা কৰিব দিছিলোঁ এনেকৈ কয় আৰু একদিন কাৰোবাক কৈছে আৰু নেতাই ক'ব লাগিলে আৰু এবিটি কাৰোবাক ক'লে মানে কাল কুত্তা চি মানে কুত্তা আৰু নকয় একদিন ক'ব কওঁ টুকুতা লুকুতা কুকু এনেকৈ পঢ়ে কি কৰিবি টুকুতা লওক তাহলে আমাক বহুত মালে কি কৰিবি আপুনি আকৌ হয় নেকি মই আজি ছাৰক যে কৈ আছিলোঁ তে মই ছাৰে আহিছে মানে ছাৰে আমাৰ ভেটতে পিক কাৰণে দা তে মই ক'লোঁ তোমাৰ ভেটতে যে কি কৈছে মই ক'লোঁ তই বোলে একদিন কিবা ক'লি টুকুতা কুলা লুকু এনেকৈ বোলে কোৱা আৰু কিবা নেওতাই গাঁও ক'লি বোলে এনেকৈ কোৱা আলু কুলু চকুলা কুলু এনেকৈ বোলে কোৱা সেইকাৰণে আৰু ঘৰতে কৈছে আপুনি তাতে মোৰ টিউশ্যন চিউশ্যন নলাগ আপুনি এইখিনি আপুনি আৰু যিখিনি পইচা পাম মোৰ তাতে এইখিনি তই ৰিয়েল চিষ্টেম নাই এইবিলাক বাদ দি আপোনাৰ টিউশ্যন চিউশ্যন লোৱা নাই হাজিৰা কৰিব পাৰা না নাই আমি হাজিৰা নকৰোঁ হয় নেকি ইমান পঢ়া শুনা কৰি আমি হাজিৰা কৰি যাম মানুহ কি ক'ব চা ইমান পঢ়া শুনা কৰি এখন হাজিৰা কৰিব পাইছে কি ক'ব মানুহ এইকাৰণে আমি লাজতে হাজিৰা কৰিব নাযাওঁ ঠিক আছে তোমালোকে ভুল কৰিছা ভুলটো তুমি ভুল কৰিছা সেইটা মানা না গছ যে কাটিছা এতিয়া ভুল কৰিছা মানছা না মানছো দে আমি ভুল কৰিলেতো হেৰি কৰিব লাগিব ঠিক আছে গছডালত চু ধৰ গছডালত শপত খা বহ চব কৰিব শপত খা আজিৰ পৰা আমি গছ নাকাটো যি ভুল কৰিছো এবাৰে কৰিছো আৰু অসমবাসী ৰাইজক এইটোৱে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যিসকল বন মাফিয়াই গছ কাটি তহিলং কৰিছে লগতে আমাৰ পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে সিহঁতক ধৰি শাস্তি দিব লাগে আৰু আমি এতিয়া 100 গছ ৰুম যোৱা খালামে কিন্তু ঠিক আছে হ'ব ঠিক আছে তোমালোক মই আগতে কৈছিলোঁ হয় না কি তোমালোক মদ খাই আছে কিন্তু মদে তোমালোক খাই আছে তাৰে মই এটা উদাহৰণ দি আছোঁ ঠিক আছে চাপ'জ তোমাৰ বেমাৰ হৈছে বেমাৰ মানে কলজা ফফৰ যে আছে কলজা ফফৰ দিলে পচি গৈছে গেলি গৈছে মানে গোন্ধ ওলাইছে পচা পচা গোন্ধ ওলাইছে নাইবা তোৰ নাৰী পেটী ভুঁড়ি যিবিলাক আছে কিডনী আছে লিভাৰ আছে লিভাৰ পানী জমা মানছে তোমাক 50,000 টকা নাইবা 30,000 টকা দৰকাৰ হ'ল তোমাৰতো ঘৰ বাৰী চলি একোৱে নাই মটৰ বাৰী চব বেচা হা আৰু তোৰ বন্ধু যিকেইজন আছে এতিয়াতো 30,000 টকা হ'ল যদি মানে তুমি পইচাটো খোজা চিকিৎসাৰ বাবদ তোমাক দিব কোনোবা ইমিয়ে ৰাক্ষস খাব নাপা ইমিয়ে আৰু দিব নেকি কুকুৰ দিছে খাইয়ে থাকে তেতিয়াহ'লে মোক যদি খোজা মই দিম মই যে অথনি কৈছিলোঁ যে তোমালোকে টিকেট কাটি থৈছা ওপৰত যাই গৈ কি কৰিবি ডিস্কো ভণ্টি নাচিবি আৰু গাবি সেই কথাটো হ'ব বুজি পাইছা মোৰ কথাটো হ'ল না নাই মানিছা মই কি যি ক'ব বিচাৰিছিলোঁ হা আৰু তোমালোকৰ দেউতা কি আমাৰ অসমত এনেকুৱা মানে কিছুমান মানে বহুত হাই ফাই কোৱালিফাইড পাৰ্চন
কিন্তু কাম বন নকৰে যেনে আগতে তোমালোকে কৈ গৈছ অলৰেডি যে কি আমি ইমান মানে পঢ়া শুনা কৰি কি হাজিৰা কৰিব যাম নেকি হয় না তেনেকুৱা বহুতে নাযায় সি সিহঁতে কি চাকৰি বাকৰি নাপায় চাকৰি বাকৰি নাপোৱাৰ বাবে কি তাৰ ফলত কি হয় সিহঁতৰ যে অনাই বনাই ঘূৰি ফুৰে মদৰ মানে মদ খায় ইফালে গুজুৱা খেলায় গাঁজা খায় সেইবিলাক খাই কি মানে টাইম পাছ কৰি আছে কিন্তু ফিউচাৰৰ কথা চিন্তা কৰা নাই সমাজৰ বিষয়ে অলপ ভাবিছা নহয় নাই হা সমাজখনক যদি তোমালোকে যদি মদ যদি খাই থাকা তেতিয়া সমাজখন কি আমাৰ আগুৱাই যাব নাযায় সমাজখনক আগুৱাই লৈ যাবলৈ কি কৰিব লাগিব আমি সমাজৰ হৈ কিছু কাম কৰিব লাগিব হয় নে নহয় নিজে ভাল হ'ব লাগিব তেতিয়া আনক ভাল কৰিব পাৰিম এতিয়া নিজে যদি মদত আগিত থাকা জুৱা খেলি থাকা তেতিয়াহ'লে কি আনক ভাল কৰিব পাৰিবি নোৱাৰা হা সেইটোৱে এই আমাৰ উদ্দেশ্য কি আমাৰ উদ্দেশ্য এইখিনিয়ে আৰু কি আছে না যিবিলাক মদৰ খাটি আছে এতিয়া যদি মদ নাথাকে তোমালোকে খাবা পাৰিবা খাবা নোৱাৰা সেইকাৰণে কি কৰিলে মদৰ খাটি যিবিলাক আছে সেইবিলাক কি প্ৰশাসনৰ সহায় লয় মানে নিজে নহয় কাৰণ আইন আমি হাতত তুলি ল'ব নোৱাৰোঁ হয় নে নহয় যিহেতু আইন আছে হয়নে প্ৰশাসনৰ সহায় লৈ কি কৰিব লাগে যিবিলাক খাটি আছে চব উৎখাত কৰিব লাগে মদৰ খাটি যিবিলাক আছে চব উৎখাত কৰিব লাগে উৎখাত যেতিয়া মানে যেতিয়া মদ নাথাকিব উৎখাত কৰিম তেতিয়া কি আমি মদ খাব এৰিবলৈ বাধ্য তাৰমানে বুজিলি কথাটো বুজি পাইছে না সেইটোৰ কাৰণে কি আছে আমাৰ সমাজখনৰ লগতে আমাৰ অসমখনক আগুৱাই লৈ যাব লাগিলে কি কৰিব লাগিব আমাৰ চৰকাৰে কি কৰিব লাগিব বন্ধ কৰিব লাগিব তেতিয়াহে কি হ'ব আমাৰ সমাজখন পৃথিৱীৰ বুকুত কি এখোজ আৰু আগুৱাই যাব নাম হ'ব হয় নে নহয় আমাৰ অসমত নাম হ'ব তোমালোকে নিবিচাৰা নেকি আমাৰ গাঁওখনৰ নাইবা আমাৰ অসমখনৰ নাম হওক আনে চিনি পাওক বিচৰা তেতিয়াহ'লে তেনেকুৱা বিচৰা কাম কৰিব লাগিব বুজিলি এতিয়া এটা কাম কৰ তোমালোকে শপত খা আজি শপত খাব লাগিব এতিয়া শপত খা কোৱা আজিৰ পৰা আমি মদ জুৱা ভাং আদিকে ধৰি যিবিলাক বেয়া বস্তু আছে সকলো ত্যাগ কৰিলো আৰু কোনোবাই যদি আমাক সহায় কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো আগুৱাই দিয়ক কাৰোবালৈ শ্বেয়াৰ কৰক অসম চৰকাৰে এই বিষয়টো যেন অলপ চালি জাৰি চাই আৰু আমি সকলোৱে প্ৰশাসনৰ সহায় লৈ মদৰ খাটি যিবিলাক আছে সেইবিলাক বন্ধ কৰিবলৈ চেষ্টা কৰিম অসম ৰাজ্যক এইটো আমি ৰিকুৱেষ্ট কৰিলোঁ আৰু অহাকালিৰ পৰা আমি চাকৰি বাকৰিৰ কথা চিন্তা নকৰোঁ আমি নিজে ভালদৰে বাচি থাকিব লাগিব নিজে ইনকাম কৰিব লাগিব আমাৰতো চাকৰি বাকৰি নাই সেইবাবে যদি অহাকালিৰ পৰা দিন হাজিৰা কৰিব যাব তেতিয়াহ'লে 1122334455 এই নম্বৰত কল কৰিব আমাৰ লগত যোন যাব খোজে আপুনি হাজিৰা কৰিব ঠিকে আছে আৰু ক'ব লগা একো নাই আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰিব